Ayolah tokong oi. Allah kau sana. Hai dia. Digulo sini lain. Halo. Hey, Jabra mother rumah gelar itu Jabra. Morning sir. Jabra. Bola ka. Kamay tuwi nga. Adi khak kham Raji Vidyalaya Gunaganti Ji Bujinga Kajochi Jahasku Bharat Bharat Kajochi Jihang Haskititon Aru Bhavan Amerika Aru Haskiti Gunaganti Aru সকলোকে আমি আজি শ্ৰদ্ধা জ্ঞাপন কৰিছো তেওঁলোকে আহি আমাক যি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আজি সাফল্যমণ্ডিত কৰি তুলিবলৈ সক্ষম হৈছে আমাৰ কামকম মধ্য ৰাজ্য বিদ্যালয় আমি উদ্যোক্তা হৈ সদায় চিৰস্মৰণীয় হৈ ৰ'ব বুলি আমি আশা কৰিছোঁ আজি এই যি বনাই কাৰ্যসূচী আমি যিসকল সাংস্কৃতিক দলসমূহক আমি আমন্ত্ৰণ জনাইছিলোঁ তেওঁলোকক নিজ নিজ দৃষ্টি প্ৰদৰ্শন কৰিবৰ বাবে ফিল্ডত আমি অনুৰোধ জনাইছোঁ আমি প্ৰত্যেক সময়ৰ ভিতৰতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ তথা অন্তৰংগ আলাপ অনুষ্ঠানটি অনুষ্ঠিত কৰি সেই গতিকে মই পুনৰবাৰ আশানিষ্ট বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যিহেতু আমাৰ ঠিক এক বজাৰ লগে লগে আমি মুকলি সভা অনুষ্ঠিত কৰিম সেই গতিকে মই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ তথা অন্তৰংগ Palas. সেই গতিকে যিসকল প্ৰাক্তন তেখেতলোকৰ আসনত আসনিষ্ট হ'বলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ কৰি গৈছে প্ৰতিজন প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমি তেওঁলোকৰ সংৰক্ষিত আসন আছে সংৰক্ষিত আসনত আহি আসন গ্ৰহণ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ ধন্যবাদ
হেল্ল' আজি যি সাংস্কৃতিক শোভাযাত্ৰাত আমাক আহি সাংস্কৃতিক দলসমূহে নিজ নিজ কৃষ্টি প্ৰদৰ্শন কৰিলে আমি নথৈ আনন্দ হেল্ল' আমাৰ অতিথিশালত চাহৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ চাহৰ ব্যৱস্থাপনাত থকা আমাৰ গোপিনীসকলক আমি অনুৰোধ জনাইছোঁ আমাৰ প্ৰেক্ষাগৃহত অতিথিসকল আহি ইতিমধ্যে আসন গ্ৰহণ কৰিছে তেওঁলোকক চাহ টকা বাচিবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমি আজি সাংস্কৃতিক শোভাযাত্ৰাৰ লগে লগে আজি দ্বিতীয়টো কাৰ্যসূচী আমি আৰম্ভ কৰিম প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অন্তৰ্গত আলাপ যি এই ছাত্ৰ ছাত্ৰীয়ে এইখন বিদ্যালয়ত People
বাৰিষা পথাৰতে দেহমাই খালে পাম খালে পাম আয়ে ৰান্ধি দিয়াৱে দেহমাই কিমান কাম বাৰিষা পথাৰতে দেহমাই খালে উপলব্ধ হাত চাপৰি মাৰক উৎসাহ পাব তেওঁলোকে আঠখন শাখা এইবাৰ মঞ্চত উপলব্ধ কৰিছে আঠখন শাখা সকলোৱে হাত চাপৰি দি যাব লগতে চিঞৰে দি যাব Please put your hands together for the very famous Baidong. এই মঞ্চত অৱদান কৰিছে বিকাশ হুজেল সকলোৱে হাত চাপৰি অভিবাদন জনাব এই মঞ্চত অৱদান কৰিছে বিদিকা ছাত্ৰী এইবাৰ মঞ্চত অৱদান কৰিছে ৰাহুল ৰয়